মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত অসমীয়া ব্যাকৰণৰ নট্যবিধি কাক কয় এই বিষয়ে আলোচনা কৰিম। নট্যবিধি হ'ল যি বিধি বা নিয়মৰ দ্বাৰা দন্ত্য মূৰ্ধন্যলৈ সলনি হয় তাকে নট্যবিধি বুলি কোৱা হয়। যেনে ঋণ, তৃণ, কৃষ্ণ ইত্যাদি। এইকেইটা শব্দত গোটেইকেইটাতো কি আছে? মূৰ্ধন্য বহিছে। এতিয়া দন্ত্য মূৰ্ধন্যলৈ সলনি হোৱাৰ কেইটামান নিয়ম মই এফালৰ পৰা কৈ যাম, তোমালোকে চাই যাবা। 1 নম্বৰ নিয়মটো হ'ল একেটা পদতে হ্ৰস্বৰি ৰ আৰু মূৰ্ধন্যৰ পিছত থকা দন্ত্য মূৰ্ধন্য হয়। যেনে ঋণ, তৃণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু ইত্যাদি। এইকেইটা শব্দত কি হৈছে? একেটা পদতে হ্ৰস্বৰি ৰ আৰু মূৰ্ধন্যৰ পিছত কি হৈছে? দন্ত্য মূৰ্ধন্য হৈছে। যেনে ঋণ মূৰ্ধন্য, তৃণ মূৰ্ধন্য, কৰ্ণ মূৰ্ধন্য, কৃষ্ণ মূৰ্ধন্য, বিষ্ণু মূৰ্ধন্য। ইয়াতে কি হৈছে? দন্ত্য নহয় মূৰ্ধন্য হৈছে। 2 নম্বৰ নিয়মটো হ্ৰস্বৰি ৰ মূৰ্ধন্য হ আৰু দন্ত্যৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা মূৰ্ধন্য হ ৱ হ থাকিলে পিছত থকা দন্ত্য মূৰ্ধন্য হয়। যেনে কৃপণ, কাৰণ, হৰণ, পূৰণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, পাষাণ, লক্ষ্মণ, কাৰণ্য ইত্যাদি। 3 নম্বৰ নিয়মটো উত্তৰ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য মূৰ্ধন্য হয়। যেনে উত্তৰায়ণ, উত্তৰ শব্দৰ পিছত কি হৈছে? উত্তৰায়ণ, ইয়াতে মূৰ্ধন্য হৈছে। চান্দ্ৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ। 4 নম্বৰ নিয়মটো অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য আৰু সুৰপু শব্দৰ পাছত থকা ন শব্দৰ দন্ত্য মূৰ্ধন্য হয়। যেনে অক্ষহীনী, সৰ্পুন্নাখা, এইকেইটা কি হৈছে? মূৰ্ধন্য হৈছে। 5 নম্বৰ নিয়মটো হ'ল প্ৰ, পূৰ্ব, অপৰ প্ৰভৃতি শব্দৰ লগত অহ্ন শব্দ যোগ হ'লে অহ্ন শব্দৰ দন্ত্য মূৰ্ধন্য হয়। যেনে প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন। ইয়াতে কি হৈছে? প্ৰ, পূৰ্ব, অপৰ এইকেইটা শব্দৰ লগত অহ্ন শব্দ যোগ হোৱাত কি হৈছে? অহ্ন শব্দৰ দন্ত্য মূৰ্ধন্য হৈছে। 6 নম্বৰ নিয়ম প্ৰ, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম, নি আৰু নু আদি ধাতুৰ দন্ত্য মূৰ্ধন্য হয়। আমি উপসৰ্গ কেইটা পাইছোঁ? উপসৰ্গ আমি 20টা পাইছোঁ। যেনে প্ৰ, পৰা, অপ, সম, নি, অনু, দূৰ, বি, অধি, সু, উদ, পৰি, প্ৰতি, অভিউতি, উপোৱা। এই উপসৰ্গৰ পিছত থকা দন্ত্য সদায় কি হয়? মূৰ্ধন্য হয়। যেনে প্ৰণাম, প্ৰ উপসৰ্গৰ পিছত থকা দন্ত্যটো মূৰ্ধন্য হৈছে। পৰিণাম, প্ৰণিপাত, পৰিণতি, পৰিণয়, নিৰ্ণয়, প্ৰণৱ ইত্যাদি। 7 নম্বৰ ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য বিকল্পে মূৰ্ধন্য হয়। ঔষধি, বৃক্ষ হ'ল গছ, ঔষধি গছৰ শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য বিকল্পে মূৰ্ধন্য হয়। যেনে দুৰ্বা বন,
দুৰ্বাবন, হৰিদ্ৰাবন, বদৰীবন অৰ্থাৎ বদৰীবনৰ এইটো কি হৈছে মূৰ্ধন্য হৈছে। ঠিক তেনেদৰে দুৰ্বাবন দন্ত্যান্ন হয় মূৰ্ধন্য, আৰু হৰিদ্ৰাবন মূৰ্ধন্য হৈছে। 8 নম্বৰ নিয়ম হ'ল ৰ কাৰান্ত আৰু অন্তস্থ জ কাৰান্ত শব্দৰ লগত পান শব্দ যোগ হ'লে পান শব্দৰ দন্ত্যান্ন বিকল্পে মূৰ্ধন্য হয়। যেনে ক্ষীৰপান, ইয়াতে কি হয় ক্ষীৰপানত দন্ত্যান্ন হ'লে অশুদ্ধ হ'ব, মূৰ্ধন্য নহয়। বিষপান এইটো সদায় কি হয় মূৰ্ধন্য হয়। 9 নম্বৰ নিয়মটো হ'ল মূৰ্ধন্যাত্ব বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্যান্ন সদায় মূৰ্ধন্য হয়। যেনে পিণ্ড, দণ্ড, কণ্টক, লুণ্ঠন, সন্ধালনী এইকেইটাতো কি হয় মূৰ্ধন্যাত্ব বৰ্ণৰ লগত। মূৰ্ধন্যাত্ব বৰ্গৰ আখৰকেইটা, মূৰ্ধন্যাত্ব বৰ্গৰ আখৰ হ'ল কি মূৰ্ধন্য এইকেইটা হ'ল মূৰ্ধন্যাত্ব বৰ্গৰ আখৰ। গতিকে এইকেইটা আখৰৰ লগত কি হয় সদায় দন্ত্যান্নটো মূৰ্ধন্য হয়। 10 নম্বৰ নিয়মটো হ'ল গগন, ফাল্গুন আৰু ফেন শব্দ বিকল্পে গগন, ফাল্গুন আৰু ফেন লিখা হয়। এইকেইটাতো কি হয় দন্ত্যান্ন মূৰ্ধন্য হয়। কিছুমান শব্দৰ মূৰ্ধন্যবোৰ স্বভাৱতে মূৰ্ধন্য হয়ে, অৰ্থাৎ ইহঁতে স্বাভাৱিকতে কি হয় মূৰ্ধন্য হয়। এইকেইটা আমি কি কৰিব লাগে কবিতাৰ দৰে মুখস্থ কৰিলেও হয়। যেনে বাণিজ্য বণিক বেণু, বাণী বীণা বাণ, কংকন কণিকা পাণি, নিপুণ কল্যাণ, লৱণ মাণিক্য মণি, অনু কণ গুণ, চিকণ শোণিত পুণ্য, বেণী গণ তৃণ ইত্যাদি। অৰ্থাৎ এইকেইটা শব্দত সদায় কি হয় কোনো নিয়ম নথকাকৈও এনেই তাৰমানে স্বাভাৱিকতে কি হয় মূৰ্ধন্য হয়। গতিকে আজি আমি দন্ত্যান্ন মূৰ্ধন্য হোৱাৰ কেইটামান নিয়ম পালোঁ, আৰু নৃত্যবিধি কাক কয় এইটোও জানিব পাৰিলোঁ যে নৃত্যবিধি হ'ল যি বিধি বা নিয়মৰ দ্বাৰা দন্ত্যান্ন মূৰ্ধন্যলৈ সলনি হয় তাক কি বুলি কোৱা হয় নৃত্যবিধি বুলি কোৱা হয়। গতিকে এইকেইটা খুব দৰকাৰী, এইকেইটা মনত ৰাখিব লাগিব। আজিৰ কাৰণে মোৰ পাঠ ইমানতে সামৰোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিৰ কাৰণে মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।